ভৰ্তি হৈ আছে বহুত দিনলৈকে, কি ক'ব? হয়, আজি গোৰেশ্বৰ পৌৰসভা হোৱাৰ প্ৰায় 4-5 বছৰ হৈ গ'ল। কিন্তু গোৰেশ্বৰৰ যিসমূহ ঠাই, গোৰেশ্বৰৰ যি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি যি পৌৰসভাৰ যি দায়িত্ব আৰু কৰ্তব্য, আমি সম্পূৰ্ণভাৱে গাফিলতি হোৱা দেখা পাইছোঁ। আজি গোৰেশ্বৰৰ আশে পাশে আপোনালোকে দেখা পাব, যিসমূহ পৌৰসভাই ডাষ্টবিন দিছিল দোকানীবিলাক, লগতে আনুষংগিকভাৱে আন কিছুমান স্থানত যিবিলাক ডাষ্টবিন তেওঁলোকে ব্যৱহাৰৰ কাৰণে দিছিল, কিন্তু আজি সেই ডাষ্টবিনবিলাক মামৰে জমৰে জয়ী হৈ গৈছে। তাৰ ডাষ্টবিনত থকা যিসমূহ জাবৰ, যিসমূহ আৱৰ্জনা, সেই আৱৰ্জনা হৈয়ে আছে, কিন্তু এতিয়ালৈ সেই আৱৰ্জনাবোৰ পেলোৱাৰ কোনো ব্যৱস্থা লোৱা নাই। আমি পৌৰসভাক এইকাৰণে দাবী জনাইছোঁ যে আমি সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ তৰফৰ পৰা আহ্বান জনাইছোঁ, পৌৰসভাৰ যিসকল প্ৰশাসক, সেই প্ৰশাসকে এটা ভাল যোগাত্মক সিদ্ধান্ত লৈ তেওঁলোকে গোৰেশ্বৰৰ এই যি চাফ চিকুণৰ প্ৰতি তেওঁলোকৰ যি লক্ষ্য, সেই লক্ষ্যটো তেওঁলোকে আগবাঢ়ি যাওক। কাৰণ আপোনালোকে জানে যে চাফ চিকুণতাৰ প্ৰতি মানুহৰ স্বাস্থ্যৰ কথা আছে। স্বাস্থ্য যদি চাফ চিকুণতা, মানুহ আৱৰ্জনা, দুৰ্গন্ধময় পৰিৱেশ, গোৰেশ্বৰত এনেকুৱা একাংশ ঠাই আছে পৌৰসভাৰ যিসমূহ ডাষ্টবিন, সেই ডাষ্টবিনসমূহত আৱৰ্জনা তাৰ নধৰা হৈছে, পেলোৱাৰ কোনো ব্যৱস্থা নাই। আমি বিজ্ঞানসন্মতভাৱে পৌৰসভাই যিসমূহ ডাষ্টবিন ব্যৱহাৰ কৰিবলৈ দিছে, তেওঁলোকে উচিত ব্যৱহাৰ কৰি সেই যিসমূহ দোকানীক দিছে, দোকানীৰ দুৱাৰমুখত আপোনালোকে গম পায় যে দোকানীৰ যিবিলাক ডাষ্টবিন দিছে, সেই ডাষ্টবিনবিলাক আমাৰ একাংশ দোকানীয়ে উচিত মূল্য তাৰ ব্যৱহাৰ কৰা দেখা নাই। আমি আকৌ এবাৰ আপোনালোকৰ জৰিয়তে গোৰেশ্বৰ পৌৰসভাৰ মাননীয় প্ৰশাসকসকলক জৰিয়তে আপোনালোকক ক'ব বিচাৰিছোঁ যে যিসমূহ ডাষ্টবিন এই বৰ্তমান জাবৰ জোঁথৰ নধৰা হৈ আছে, সেই জাবৰ জোঁথৰসমূহ অনতিপলমে নিষ্কাশন কৰি গোৰেশ্বৰক এখন পৰিষ্কাৰ পৰিচ্ছন্নতা চহৰ হিচাপে গঢ়ি তোলাৰ বাবে মই সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ পৰা আহ্বান জনাইছোঁ। নাই মানে দোকানত কাষ্টমাৰ আহিলে বহুতে কমপ্লেইন কৰে, বাছ ওলাই থাকে, চাফা কৰিব লাগে, কৰা নাই। চাফা তেওঁলোকে কেইদিনৰ মূৰে মূৰে কৰে? মোটামুটি আগতে দেখা পাইছিলোঁ মোটামুটি এসপ্তাহৰ মূৰে মূৰে কৰিছিল। তাৰপিছত এতিয়া আকৌ দেখোন এতিয়া 3টা বক্স আছে, এটা বক্স লৈ যায়, আকৌ 2টা থাকি যায়, আকৌ জমা হয়, আকৌ বাছ ওলায়, মানুহ থাকিব নোৱাৰে চেণ্টত। অহা যোৱা মানুহবিলাকৰ কিমান সমস্যা হৈছে? বহুত সমস্যা হৈছে। চবেই আহিলে দোকানত কয়, কিছুমান কাষ্টমাৰ এতিয়া নাহে, ভাই তাত যাব নোৱাৰা, ধুনীয়াৰ বাছ, বেয়া বাছ ওলাই থাকে। কি ক'ব গোৰেশ্বৰ পৌৰসভাক, কি ক'ব? কওঁ যে এইটো যাতে সময়ত চাফা কৰে, নহ'লে ইয়াত দুৰ্গন্ধটো বেয়াকৈ ওলাই থাকে, বহুতে কষ্ট পায়, সেইটোৰ কাৰণে বেমাৰ আজাৰ হৈ যাব পাৰে।